সকলোকে স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'ত মই ফাৰুক স্যাৰ আপোনালোকৰ কাৰণে এটা নতুন টপিক লৈ আহিছো আজিৰ ভিডিঅ'ত আমি জানিম যে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন লয়াৰ এডভোকেট এণ্ড বেৰিষ্টাৰ লয়াৰ অৰ্থাৎ উকিল এডভোকেট অধিবক্তা বেৰিষ্টাৰৰ মাজত পাৰ্থক্য কি আৰু এটা কথা আছে যে সকলো উকিলে লয়াৰ সকলে এডভোকেট সকলে আকৌ সুপ্ৰিম কোৰ্টত কেছ পিটিশন ফাইল কৰিব নোৱাৰে কেছ ফাইল কৰিব নোৱাৰে দাখিল কৰিব নোৱাৰে কিয় জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকক আমাৰ চেনেলৰ পৰা নটিফিকেশনছ ৰিসেন্ট আপডেটছ বিলাক পাই থকাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো সিম্পলি যদি লয়াৰ হ'বলৈ যায় কোনোবা যদি গ্ৰেজুৱেচন কৰিছে লৰ ওপৰত LLB অৰ্থাৎ 3 ইয়াৰ্ছৰ কোৰ্স হয় ব্যাচেলাৰ অফ ল যোনটো কওঁ আমি জেনাৰেলি ল আজিকালি ইন্টিগ্ৰেটেড কোৰ্সেস বিলাক আছে BA LLB or BCom LLB 5 বছৰীয়া পাঠ্যক্ৰম হয় আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আছে বা অন্যান্য বিশ্ববিদ্যালয়ৰ মাজতো এনেকা কোৰ্সেস বিলাক আছে ইন্টিগ্ৰেটেড কোৰ্সেস তো যোন গৰাকী ব্যক্তিয়ে LLB কৰে হি ইজ এ লয়াৰ কিন্তু লয়াৰে কি কৰে কোৰ্টত কোনো ক্লায়েন্টক ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে হি ক্যান নট ৰিপ্ৰেজেন্ট কোনো লয়াৰে সবকে কোৰ্টত ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে কিয় আমি জানিলো ব্যাৰিষ্টাৰ কাক কোনোবা যদি ইন্ডিয়াত নকৰি পেলাই বিদেশৰ পৰা যদি সাউথ আফ্ৰিকা হওক বা ইংল্যান্ড হওক ইণ্ডিয়াৰ বাহিৰৰ পৰা যদি লৰ ডিগ্ৰী লৈছে তেখেতক ব্যাৰিষ্টাৰ বুলি কোৱা হয় তো সেম ব্যাৰিষ্টাৰেও কোনো ক্লায়েন্টক কোৰ্টত ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে ইয়াত খালি নামৰহে পাৰ্থক্য ইণ্ডিয়াত যদি কোনোবা ল কৰে লৰ ডিগ্ৰী লয় হি বিকেমছ এ লয়াৰ আৰু কোনোবাই যদি বিদেশৰ পৰা যদি লৰ ডিগ্ৰী লয় হি বিকেমছ এ ব্যাৰিষ্টাৰ আদাৰ দেন ইণ্ডিয়া ইয়াত ভূমিকা ষ্টেটাছ দুটা পক্ষৰে সেম থাকে Barrister and lawyer are same in their role and their functions. They cannot represent anybody in the court, any client in the court. ভাৰতবৰ্ষত যেতিয়া নেকি কোনো লয়াৰ কোনো উকিলে বা কোনো ব্যাৰিষ্টাৰে বাৰ কাউন্সিলত নিজৰ নাম অন্তৰ্ভুক্ত কৰা এনৰোল কৰায় তেতিয়া তেওঁ অধিবক্তা বুলি কোৱা হয় এডভোকেট বুলি কোৱা হয় আৰু যদি নকৰায় তেতিয়ালৈকে তেওঁক এডভোকেট বুলি ক'ব আমি নোৱাৰি he will be simply lawyer or a barrister যদি কোনোবাই ল কোৰ্স কমপ্লিট কৰিছে এতিয়া বাৰ কাউন্সিলৰ মাজত নিজৰ নাম অন্তৰ্ভুক্ত কৰায় BCI যোনটো এক্সাম হয় এক্সামত বহিব লাগিব বাৰ কাউন্সিলৰ এক্সাম দিব লাগিব এক্সামত যেতিয়া উত্তীৰ্ণ হ'ব পাস কৰিব তেতিয়া বাৰ কাউন্সিলৰ পৰা কোৰ্টত প্ৰেক্টিস কৰাৰ কাৰণে অনুজ্ঞাপত্ৰ দিয়া হ'ব অৰ্থাৎ লাইসেন্স প্ৰদান কৰা হ'ব তেতিয়া সেই উকিলজনৰ স্তৰ এডভোকেটলৈ ৰূপান্তৰ হৈ যাব জেনাৰেলি খালি যে ল পাস কৰি আহি পেলাই যে কোৰ্টত মুকদ্দমা কেছ ফাইল পিটিশন কৰিব পাৰে তেনেকা নহয় ইয়াৰ কাৰণে BCI এক্সাম দিব লাগিব BCI পৰীক্ষা দিব লাগিব পৰীক্ষাত পাস কৰাৰ পিছত কোৱালিফাই কৰাৰ পিছত কোৰ্টৰ পৰা এটা লাইসেন্স প্ৰভাইড কৰা হ'ব সেই লাইসেন্স পোৱাৰ পিছতহে গৈ সেই উকিলজনৰ যোনটো ৰেংক হ'ব উকিলৰ পৰা গৈ এডভোকেটলৈ ৰূপান্তৰ হ'ব তেতিয়াৰ পৰা তেওঁ কোনো ক্লায়েন্টক ৰিপ্ৰেজেন্ট কৰিব পাৰিব তাৰ পিছত যেতিয়া নেকি লাইসেন্সটো পাই যাব লাইসেন্সটো পোৱাৰ পিছতহে কোৰ্টত প্ৰেক্টিস কৰিব পাৰিব কোৰ্টৰ মাজত যোনখিনি লিগেল মানে প্ৰেক্টিক্যাল লজ ৰুলছ ৰেগুলেশনছ আছে ক্লায়েন্টছ ফেস কৰাৰ যোনখিনি আছে যোনটো ৰিপ্ৰেজেন্ট কৰাৰ যোনখিনি প্ৰেক্টিস কৰিব পাৰিব ফৰ দ্যাট হি হেভ টু কোৱালিফাই BCI এক্সাম বাৰ কাউন্সিলৰ এক্সাম তাৰ পিছত যদি কোনোবাই নিজকে নিজে যদি কয় যে মই এজন এডভোকেট মই এজন অধিবক্তা দ্যাট মিন্স তেখেতে BCI এক্সাম কোৱালিফাই কৰিছে তেখেতৰ লাইসেন্স আছে তেওঁ কোৰ্টত প্ৰেক্টিস কৰিব পৰা তেওঁৰ ক্ষমতা আছে এখিনি যোগ্যতা তেওঁৰ তাত আছে তেওঁ তেতিয়াহে নিজকে নিজে এডভোকেট বুলি ক'ব পাৰিব যদি BCI এক্সাম দিয়া নাই কোৱালিফাই কৰিব পৰা নাই দ্যাট মিন্স হি ইজ অনলি এ লয়াৰ হি ইজ নট এন এডভোকেট আৰু লয়াৰ হোৱাৰ পিছত কোনেও কোৰ্টত প্ৰেক্টিস কৰিব নোৱাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ এইখিনি কথা আপোনাক জনা লয়াৰ and barristers they only have a law degree they cannot practice in a court judi kunuba barrister hoy ase kunuba judi ukil hoy ase only they have a degree they cannot practice or represent any client in the court on the other side kunuba judi
Advocate hoise that means he can represent anyone in the court. This is the only difference. পাৰ্থক্য মানে এটুৱেই ল ডিগ্ৰী লৈছো উকিল হৈ গৈছো ব্যাৰিষ্টাৰ হৈ গৈছো ব্যাৰিষ্টাৰ কৰ পৰা হয় যদি কোনোবা বিদেশৰ পৰা যদি আইনৰ ডিগ্ৰী লৈ আহিছে লৰ ডিগ্ৰী লৈ তেতিয়া তেওঁ ব্যাৰিষ্টাৰ হ'ব ব্যাৰিষ্টাৰ হৈ গলে এনেকা নহয় যে তেওঁ কোৰ্টত আহি ডাইৰেক্ট মুকদমা যুজিব পাৰিব কেছ ফেস কৰিব পাৰিব যুজিব পাৰিব হি ক্যান নট তাৰ কাৰণে কি কৰিব লাগিব মনত আছে নহয় বাৰ কাউন্সিলৰ এক্সাম দিব লাগিব তেতিয়াহে লাইসেন্স আহিব তেতিয়াহে গৈ তেওঁ এডভোকেট হ'ব আৰু এডভোকেট হ'ব পাৰিলেহে গৈ তেওঁ কেছত কি কৰিব পাৰিব ফেস কৰিব পাৰিব ক্লায়েন্টক কি কৰিব ৰিপ্ৰেজেন্ট কৰিব পাৰিব আমি এতিয়া এডভোকেট গম পালো যে এডভোকেটৰ মাজতো তিনিটা ক্যাটেগৰিজ আছে তিনিটা টাইপস আছে এডভোকেট সিনিয়ৰ এডভোকেট জনক নিকে আমি কোৱা হওঁ জ্যেষ্ঠ অধিবক্তা তাৰ পিছত আছে গৈ এডভোকেট অন ৰেকৰ্ড যোনজন ৰেকৰ্ডত থকা অধিবক্তা বুলি আমি অসমীয়াত ক'ব পাৰো তাৰ পিছত এডভোকেট জেনাৰেল মহা অধিবক্তা বুলি কোৱা হয় তো আমি এতিয়া পঢ়িম যে জানিম যে সিনিয়ৰ এডভোকেট বা জ্যেষ্ঠ অধিবক্তা কাক কোৱা হয় what is mean by senior advocate the senior advocate কেনেকা হ'ব senior advocate how can you become a senior advocate senior advocate or যোনটো ডেজিগনেশন আছে যোনটো নেকি এই ডেজিগনেশন যোনটো পজিশন আছে এটো হাই কোর্ট বা সুপ্রিম কোর্টেহে প্ৰদান কৰে সিনিয়ৰ এডভোকেট হে গৰাকী ব্যক্তি হ'ব যাৰ নেকি মোর দেন 10 ইয়ার্স এক্সপেৰিয়েন্স আছে জ্যেষ্ঠ অধিবক্তা হ'বলৈ হলে 10 বছৰতকৈ অধিক তেওঁৰ অভিজ্ঞতা থাকিব লাগিব তেওঁ ম্যাক্সিমাম কেছত এপিয়াৰ হ'ব লাগিব বহুত কেছত তেওঁ ল'ব লাগিব কিমানটা কেছৰ ৰায় তেওঁৰ ফেভাৰত আহিল কিমানটা কেছৰ ৰায় তেওঁৰ এগেইনষ্টত গ'ল হাউ মেনি কেसेছ আৰ ইন ফেভাৰ in his favor and how many are in his against to 10 years or experience থাকিব লাগিব জ্যেষ্ঠ অধিবক্তা হ'বলৈ হলে যেতিয়া 10 years or experience থাকিব লাগিব লৰ প্ৰেক্টিস এক্সপেৰিয়েন্স ম্যাক্সিমাম কেসেছৰ মাজত তেওঁ এপিয়াৰ হ'ব লাগিব কিমানটা কেছ কিমানটা মুকদমা তেওঁ জিকিলে হাৰিলে হেকিনিও থাকিব লাগিব ৰেকৰ্ডৰ মাজত যেতিয়া সিনিয়ৰ এডভোকেট হৈ যাব তেওঁৰ ট্ৰেক ৰেকৰ্ডখিনি চাই পেলাই তেওঁ সিনিয়ৰ এডভোকেটৰ যোনটো উপাধি দিয়া হ'ব তেতিয়া তেওঁ কি কৰিব তেওঁৰ গাউন আৰু কোটৰ যোনটো নেকি ষ্টাইল আছে ফৰ্মেট অকন চেঞ্জ হৈ যাব নৰমালি যোনখিনি এডভোকেট থাকে তাতকৈ অলপ বেলেগ হৈ যাব আৰু সিনিয়ৰ এডভোকেট হৈ যোৱাৰ লগে লগে তেতিয়া কি হ'ব তেওঁৰ ফিজ ইনক্ৰিজ হৈ যাব তেওঁৰ যোনটো নেকি ডিগনিটি হেতু ৰাইজ হৈ যাব এইখিনি সিনিয়ৰ এডভোকেট হয় তো আমি গম পালো সিনিয়ৰ এডভোকেট কোন হয় সিনিয়ৰ এডভোকেট আইদাৰ সুপ্ৰিম কোৰ্ট অৰ হাই কোৰ্টে দিব কাক দিব জন নেকি 10 ইয়াৰ্ছতকৈ বেছি এক্সপেৰিয়েন্স আছে ম্যাক্সিমাম কেছত ফেস কৰিছে বহুত কিমানটা কেছ তেওঁৰ এগেইনষ্টত কিমানটা তেওঁৰ ফেভাৰত আছে তেওঁৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা তেওঁৰ যেতিয়া নেকি ট্ৰেক ৰেকৰ্ড ঠিক ঠাক থাকিব ভালে হ'ব তেতিয়া তেওঁৰ ফিজৰ মাসুলো বাঢ়ি যাব যেতিয়া তেওঁ সিনিয়ৰ এডভোকেট হ'ব তেওঁৰ গাউন আৰু কোটৰ যোনখিনি নেকি ষ্টাইলটো অলপ চেঞ্জ হৈ যাব দৰ্শকসকল ইয়াতে আমি ভিডিওটো ইয়াতে এন্ড কৰি আছো ভিডিওটো বহুত দীঘল হৈ যাব আমি সিনিয়ৰ এডভোকেটলৈ আমি পাৰ্ট 1 ভিডিওটো ইয়াতে শেষ কৰিছো পাৰ্ট 2 আকৌ লৈ আনিম পাৰ্ট 2 ৰ মাজত থাকিব এডভোকেট অন ৰেকৰ্ড এডভোকেট জেনাৰেল এটৰ্নি জেনাৰেল সলিচিটৰ জেনাৰেল গভৰ্ণমেন্ট প্লেডাৰ পাব্লিক প্ৰসিকিউটৰ এইখিনি টপিক আমি পাৰ্ট 2 ৰ মাজত কভাৰ কৰিম এটা ভিডিওত সকলো বিলাক বস্তু ইলাবৰেট কৰি বুজাবলৈ ভিডিওটো অকল লেন্থি হৈ যায় অলপ হেৰি হৈ যায় সো আমি পাৰ্ট 2 ৰ কাৰণে আপোনালোকে বাট চাব যদি পাৰ্ট 1 ত যদি ভাল সহাৰি পাও সকলৰ সাপোৰ্ট মৰম পাও তেতিয়া মই পাৰ্ট 2 লৈ আনিম পাৰ্ট 2 ৰ মাজতো এনেকা ইন্টাৰেষ্টিং ফ্যাক্টছ আছে বহুতো লয়াৰৰ ক্যাটেগৰিজ টাইপছৰ মাজত কোন লয়াৰে কি কৰিব পাৰে নোৱাৰে কাক কি কোৱা হয় কান্ট্ৰিজ ফাৰ্ষ্ট ল অফিচাৰ কোন হয় এইবিলাক কথা জানিবলৈ পাব তো আজিৰ ভিডিওটো আমি ইয়াতে শেষ কৰিলো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এনেকা ইনফৰমেটিভ আৰু এডুকেশনাল পাৰপাসৰ ভিডিও প্ৰেজেন্ট কৰিবলৈ বহুতো কঠোৰ পৰিশ্ৰম কৰিব লাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ কাৰণ ইয়াত বহুত নিজে পঢ়িব লাগে বুজিব লাগে আৰু ল্যাঙ্গুৱেজটো সিম্পলিফাইড কৰি সিম্পল সহজ সৰল তৰিকায় উপস্থাপন কৰিবলৈ যত্ন ল'ব লাগে বস্তুবিলাক ইমান সিম্পল নাথাকে আপোনালোকে জানে অন্তত